Hey everyone, good morning. আৰু এইফালে মই খাইছোঁ ফ্ৰুট চালাড, লগতে মগু আছে, বুট আছে, আৰু এইটো মোৰ ব্ৰেকফাষ্ট বুলি ক'ব পাৰি। এয়া মই খাম মানে কি খাই আছোঁ। এক্সাৰচাইজৰ লগতে মানে আমাৰ খানা পিনাবোৰ ভাল হ'ব লাগে, যিমান পাৰে হেল্ডি খাব লাগে। এইটো নহয় যে ক্ষীণাবলৈ কাৰণে খাব লাগে, মানে ক্ষীণ শকত বুলি একো নাই, কিন্তু হেল্ডি আৰু ফিট থকাটো চবচে জৰুৰী হয়। সেইটো কাৰণে আমি সদায় হেল্ডিকৈ খানা খাব লাগে। আৰু ব্ৰেকফাষ্টত মই এনেকৈয়ে খাওঁ বেছিভাগ। তো যিমান পাৰে মানে অইল অকণমান কমকৈ খাব লাগে। যদিও আপুনি বেলেগ বস্তু খাইছে তেনেহ'লে অলপ তেলটো কম তেলত যিবোৰ বস্তু বনাব পাৰি সেই তেনেকুৱা ধৰণৰ খাব লাগে। আৰু নহ'লে এনেকুৱা চালাড যদিও বহুত বস্তু আছে, মোৰ ফ্ৰুট চালাড বহুত ভাল লাগে, তো মই এইটো খাওঁ। আৰু তিয়ঁহ চবতকৈ বেষ্ট হয়, তিয়ঁহ ভাবিব পাৰে ইয়াত কি আছে। তো ইয়াত আছে মগু, বুট, লগতে আছে ডালিমৰ গুটি, পকা অমিতা, আৰু এয়া নাৰিকল মোৰ খুবেই ফেভৰেট হয়। মই নাৰিকল খাই বহুত ভাল পাওঁ। আৰু আপেলো আছে। মানে যিমান ফ্ৰুট আছিলে চব মই ইয়াত দি দিছোঁ। তাৰপিছত অলপ দি দিছোঁ, তাৰপিছত এনেকৈ খাইছোঁ। তো এইটো নহয় যে মই এইখিনি খাইছোঁ আপোনালোকেও এনেকৈ খাব লাগিব। আপোনালোকৰ ওচৰত যি ফ্ৰুট এভেইলেবল আছে আপোনালোকে সেয়াই কাটি লৈ খাব পাৰে। বুট মগুটো থাকেই, তিয়াই থৈ দিব, আৰু তিয়াই ৰাখি দিলে মানে এনেকৈ গজালি ওলাই যায়। মই আৰু এটা বস্তু দেখুৱাইছোঁ। এয়া মই সৰুকৈ প্লাণ্ট, মানে মই প্লাষ্টিক ফুল ইমান ভাল নাপাওঁ। প্লাষ্টিকৰ যিবোৰ প্লাণ্ট থাকে যিমান পাৰোঁ নিজেই এনেধৰণে ৰাখোঁ। আৰু পানীত থ'লে প্ৰত্যেকটো প্লাণ্টেই হেৰি ওলায়, আপোনাৰ শিপা ওলায়। তো এইকেইটা মোৰ প্ৰথমতেতো আছিলে এটা কাছৰ গ্লাছতে, তাৰপিছত মই ভাবিলোঁ মাটিলৈ ট্ৰান্সফাৰ কৰি দিওঁ। এইটো সেই মাটিলৈ দি দিলোঁ, বহুতখিনি শিপা ওলাইছিলে। তাৰপিছত মৰি থাকিলে, তাৰপিছত তলৰ পৰা মানে মৰি আহিছে, আৰু মোৰ ইমান বেয়া লাগিলে। তাৰপিছত মই কি কৰিলোঁ, কাটিলোঁ আগটো কাটি আকৌ এনেধৰণে পানীত ৰাখি থৈছোঁ। আকৌ এতিয়া শিপা ওলাইছে অলপকৈ। তো এইটো যি যাব এতিয়া। তো এইটো পানীত থকাই প্লাণ্ট হয়। আৰু এইফালে এয়া আৰু আছে, বহুত আছে। পিছফালে আছে, মই কেতিয়াবাকে দেখুৱাম আপোনালোকক।